হেল্ল' এভৰিৱান, জুবিক্স ৱৰ্ল্ডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম। আজি আপোনালোকক এটা বিশেষ ঠাইলৈ লৈ যাব লৈছোঁ। আপোনালোকে গম পাইছে নিশ্চয়। হয়, আপোনালোক সকলোকে আজি আমি ৰাতিৰ ঢেকীয়াখোৱা বৰনামঘৰ ভাগলৈ লৈ যাবলৈ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওকচোন আপোনালোকে ভিডিঅ'টো। এতিয়া আমি গৈ আছোঁ দুখন গাড়ী, আগৰখনো মোৰ লগৰে মানে দুগৰাকী গৈ আছে তাত, আৰু আমি আমাৰ নিজৰখনত গৈছোঁ। আমি 3টা পৰিয়াল আহিছিলোঁ নামঘৰলৈ, আৰু মোৰ প্ৰথম এয়া ৰাতি ঢেকীয়াখোৱা নামঘৰলৈ অহা। মানে আমাৰ পৰিয়ালটো আমি প্ৰথম আহিছোঁ এইবাৰ। এয়া চাওক, আমি নামঘৰ আহি পাই গ'লোহি। দোকানবিলাক এতিয়াও খোলা আছে। এতিয়া আপোনাৰ প্ৰায় 8টা বাজিছে। দাদাহঁতে মাতিছে গাড়ী পাৰ্ক কৰিবৰ কাৰণে, তেওঁলোকে জেগা দিব, সেইকাৰণে মাতিছে এনেকৈ। আৰু আমি এতিয়া গাড়ীখন পাৰ্ক কৰিবৰ কাৰণে তাত নকৰিলোঁ, এতিয়া আগলৈ গৈ আছোঁ আমি। আগত আমাৰ লগত যোনজন দাদা আহিছে, সেই দাদাৰ লগে লগে গৈ আছোঁ আমি। চাওকচোন, আমি গাড়ী পাৰ্ক কৰি হৈ গ'ল, নামি আহিলোঁ। নামঘৰৰ ছাইডতে আমি গাড়ী পাৰ্ক কৰিলোঁ। দেখিছে মানুহ ইমান হৈছে, ইমান দেৰি হৈছে যদিও ৰাতি 8টা বাজিছে যদি চাওকচোন মানুহৰ কিমান ভিৰ। এতিয়া মই আপোনালোকক ভিতৰলৈ লৈ যাওঁ, ব'লক। মোৰ লগে লগে আপোনালোকেও নামঘৰ ভাগ দৰ্শন কৰিব পাৰিব। আৰু এতিয়া আমি নামঘৰ ভিতৰলৈ সোমাই আহিলোঁ। সোমাই অহাৰ এডোখৰতে চাওকচোন এনেকৈ ধুনীয়াকৈ পানী দি দিছে। আপুনি এয়া পানীত ভৰি ধুই পেলাই ধুনীয়াকৈ নামঘৰ ভাগৰ একদম ফ্ৰণ্টত আৰু মণিকূটৰ একদম চিধা চিধা আপুনি ভৰি ধুয়ে আপুনি দেখিব পাৰিব। বহুত মানুহ। ৰাতি 8টা বজাতো ইমান মানুহ, চাওক। সঁচাকৈ নামঘৰলৈ গ'লে মানে মন প্ৰাণ বহুত পবিত্ৰ হৈ যায়। যাব লাগে মানুহে এবাৰ হ'লেও ভাদ মাহত নামঘৰলৈ যাব লাগে। আৰু ইফালে ভিতৰত এয়া নাম লৈ আছে। আমি বাহিৰত চাকি নজ্বলালোঁ। বাহিৰত চাকি নজ্বলাই আমি এতিয়া এই চাকি জ্বলোৱা ঘৰ ভাগলৈ সোমাই আহিলোঁ। বাহিৰতো চাকি দিব পাৰে, এনেকৈ ভিতৰতো দিব পাৰে। আমি ইয়ালৈ সোমাই আহিলোঁ। এতিয়া আমি গৈ আছোঁ চাকি জ্বলাবৰ কাৰণে। আৰু পকাখন ইমান পিছল হৈ আছে, গোটেই তেল পৰি পেলাই, মানে চাকি জ্বলোৱাৰ কাৰণে তেল পৰি গোটেই পকাখন পিছল। সেইকাৰণে আমি এনেকৈ মানে ভৰি টিপি যাবলগীয়া হৈছে। এতিয়া আমি ইয়াতে চাকি জ্বলাম। একদম আগত আমি জ্বলাবলৈ লৈছোঁ, এডোখৰত খালী আছিলে অলপ, ইয়াতে চাকি জ্বলাবলৈ ল'লোঁ আমি। যিসকলে ভিডিঅ'টো চাই আছে আৰু কিন্তু আপোনালোকে নামঘৰলৈ যোৱা নাই, বৰনামঘৰলৈ অহা নাই এতিয়াও, তেওঁলোকক কৈছোঁ আপোনালোকে নিশ্চয় আহিব এবাৰ। যোৰহাটত থাকিও যদি আপোনালোকে অহা নাই, তেতিয়াহ'লে মই আপোনালোকক অনুৰোধ কৰিছোঁ আহিব নিশ্চয় এবাৰ, ভাল লাগিব মনটো। চাই যাবহি আমাৰ ঢেকীয়াখোৱা বৰনামঘৰ ভাগ। এয়া মোৰ দেওৰ হয়, মোৰ দেওৰকো লগত লৈ গৈছিলোঁ মই। সিও জ্বলাইছে চাকি। এয়া চাওকচোন, গোটেই ঘৰটো চাকি, ভাল লাগিছে ন দেখি? ইমান ধুনীয়া লাগিছে নহয়।
আৰু নামঘৰ ভাগৰ মূল যিভাগ চাকি মাধৱদেৱ আহোঁতেই জ্বলাই থৈ গৈছিলে, সেই চাকিভাগ মণিকূটৰ ওচৰত আছে। ইয়াত নাই। ইয়াত এনেকৈ ডাঙৰ দুগছ চাকি দুফালে ৰাখিছে, সেইফালেও এগছ আছে। আপোনালোকে ইয়াতে ইচ্ছা কৰিলে আহি তেল ঢালি দিব পাৰে, নিজে লৈ যোৱা তেল ইয়াত দিব পাৰে, কিন্তু মূল চাকিভাগ মণিকূটৰ ওচৰতহে আছে। আৰু তেতিয়াই মাধৱদেৱ আহোঁতেই খোৱা ঢেকীয়া ভাগো তাতেই সংৰক্ষিত কৰি ৰাখিছে তেওঁলোকে। আৰু এতিয়া আপোনালোকক এভাগ বিশেষ বস্তু দেখাবলৈ লৈ যাম। দেখিছে আপোনালোকে, এইভাগ কি হয় আপোনালোকে চাওকচোন। হয়, দেখিছে ইয়াত লিখা আছে ভৰি ধোৱা মুঢ়াভাগ। হয়, যেতিয়া মাধৱদেৱ আহিছিলে ইয়ালৈ, তেতিয়া ইয়াৰ নামঘৰ ভাগৰ কাষতে এই মুঢ়াভাগৰ বেক চাইডে এখন নৈ আছে, দিহা নৈ। সেই দিহা নৈতে ভৰি ধুইছিলে এই গছৰ মুঢ়াটোত উঠি। ইয়াত লিখা আছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত দিহা নদীৰ কাষত এই মুঢ়াভাগত ভৰি ধুইছিলে। দেখিছে এই ওপৰলৈ যে উঠি গৈছে এই ৰাস্তাটো দেখিছে, এই ৰাস্তাটোৰ গৈ মানে গোটেই পুল হয়, সেই তাৰ তলতে দিহা নৈখন আছে। আৰু এই গছডাল যে দেখিছে, এইডালো মাধৱদেৱে 1450 শকতেই ৰুই থৈ যোৱা, যি এতিয়াও জীৱিত অৱস্থাত আছে। আমি এতিয়া সেৱা ল'বৰ কাৰণে নামঘৰৰ ফালে আহিছোঁ। যিহেতুকে নাম শেষ হ'ল, সেইকাৰণে ভাবিছোঁ নামঘৰ ভাগত সোমাই অলপ সেৱা লৈ লওঁ, ভগৱানৰ আশীষ লৈ লওঁ। সেৱা কৰিলোঁ আৰু এতিয়া আপোনালোকক দেখাই দিছোঁ। এয়া চাওক, এইফালে প্ৰসাদ দিছে ভিতৰত। আমি ভিতৰত নবহিলোঁ, কিয়নো ভিতৰত বহিবৰ কাৰণে জাগাই নাছিলে। আমি এনেদৰে বাহিৰতে থাকিলোঁ আৰু এতিয়া সেৱা লৈ আহিলোঁ, ওলাই আহিলোঁ। আৰু নাম যিহেতুকে শেষ হ'ল, সেই গতিকে কিছু সংখ্যক মানুহ ঘৰলৈ গৈছেগৈ, তেওঁলোক নাম সামৰি। দেখিছে মানুহৰ সংখ্যাও কমি গ'ল বহুত আগতকৈ, কিন্তু আমি এটা বিশেষ কাৰণত ৰখি আছোঁ। আপোনালোকে চাওকচোন ভিডিঅ'টো। আৰু বিশেষ কাৰণত ৰখি থকা কাৰণটো এইটোৱেই। দেখিছে মানুহবিলাক এনেদৰে বহিছে গছৰ তলত বাহিৰত, আৰু সেইফালে য'ত খানা দিয়ে সেইফালেও মানুহ বহিছে ভিতৰত, ঘৰটোৰ ভিতৰত। আৰু এনেকৈ কিমান দূৰলৈকে মানুহ বহিছে দেখিছে নিশ্চয় আপোনালোকে। সকলো তেনেকৈ তলতে বহি লৈছে, যোনে যেনেকৈ পাৰে বহি গৈছে। আৰু এয়া নামঘৰৰ মানুহে এনেকৈ পাত দি আছে। নামৰ শেষত এই নামঘৰ ভাগত ৰাতি নাম যেতিয়া শেষ হয়, তাৰ পাছত কি হয়, নামঘৰলৈ অহা ভক্তগণসকলক ভাত দিয়ে। এয়া চাওক, ভাত দিছে, খাবলৈ খুবেই সোৱাদ। এতিয়া দাইল দিছে এয়া, আৰু সেইফালৰ পৰা চব্জিও দি আহিছে। বহুত মানুহ হয়। এইভাগ একচুৱেলি প্ৰসাদ বুলিয়ে কৈছোঁ, আৰু নামঘৰত দিয়ে যিহেতুকে। এইভাগ খাবলৈ কাৰণেও, এইভাগ ভোগ ভাগ খাবৰ কাৰণেও মানে বহুত মানুহ ৰৈ থাকে। আৰু দূৰৰ পৰা যোৱাসকলে তেওঁলোকে নাম সামৰি এনেদৰে ভোগ খাই ঘৰলৈ আহিব পাৰে। আৰু আমিও ভাবিলোঁ খাই লওঁ বুলি, সেইকাৰণে আমি একচুৱেলি এয়া খাবৰ কাৰণে আমি ৰখি দিলোঁ। বহুত ভাল লাগিলে খাই। আৰু এয়া ৰাতিৰ নামঘৰৰ পুখুৰীভাগ চাওকচোন, ইমান ধুনীয়া লাগিছে। এয়াও আপোনালোকক দেখাই দিছোঁ। এনেদৰে তেওঁলোকে লাইটিঙৰ ব্যৱস্থা কৰি ৰাখিছে, দেখিবলৈ ভাল লাগে। আৰু এতিয়া সকলো যোৱাৰ পাছত নামঘৰৰ ভিতৰভাগ চাওক। আমিও এতিয়া বাহিৰলৈ ওলাই আহিছোঁ, যিহেতুকে ৰাতি 10টাই বাজিলে, মানে 10টা বাজু হৈছে। আৰু আমি এতিয়া আহিছোঁ, দেখিছে প্ৰায়বিলাক মানুহ গৈছেগৈ। আৰু আমাৰ পোৱালীকেইটাই এনেদৰে উৎপাত কৰি আছে, দৌৰিছে ইয়াত, সেয়া দেখিছেই। আৰু এয়া চাওকচোন, ইয়াত কেনেদৰে ৱালবিলাকত এনেকৈ শ্লোকবিলাক লিখি ৰাখিছে। পঢ়িব পাৰে, এইবিলাক ধুনীয়াকৈ লিখি ৰাখিছে। আৰু এইডোখৰত বহিয়ে ভাল লাগে, বহুত ঠাণ্ডা হয়।
আৰু ফেনৰো ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে। সেইকাৰণে আমি তাৰ পৰা নামঘৰৰ পৰা ওলাই ইয়াতে অকণমান দেৰি ৰখিলোঁ। ভাত খাই আহি ইয়াতে অকণমান দেৰি ৰখিলোঁ। এতিয়া ওলাই আহিছোঁ আমি বাহিৰলৈ। আৰু নামঘৰৰ ভিডিঅ' চাই যদি ভাল পালে তেনেহ'লে নিশ্চয় লাইক এটা কৰিব, কমেণ্ট কৰিব, আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ। চাওকচোন বাহিৰত দোকানবিলাক এতিয়াও খোলা আছে আৰু মানুহবিলাক গৈছেগৈ। কোনোবাই দোকানত সোমাই বস্তু কিনিছে। আৰু এইফালে এতিয়া মানুহবিলাকে ফটো মাৰিছে। এইডোখৰ নামঘৰৰ এডোখৰ মানে আকৰ্ষণীয় ঠাই। নামঘৰ ভাগৰ এইডোখৰ খুবেই ভাল লাগে। চাওকচোন আপোনালোকক নামঘৰ ভাগ শেষলৈকে দেখুৱালোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে মই আপোনালোক সকলোকে অশেষ ধন্যবাদ জনাইছোঁ।